ইয়াৰ ভাষণ খাবলৈ মানুহ দেখিছে পূজাতকৈ বেছি মানুহ ভাষণ চোৱা
প্ৰতিমা বিসৰ্জন উপভোগ কৰিবলৈ অহা সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যেন আপোনালোকক সুৰক্ষা আৰু নিৰাপত্তা দিবলৈ মহকুমা প্ৰশাসনে বিসৰ্জনস্থলীৰ চাৰিওকাষে চুকলি দি এটি সীমা নিৰ্ধাৰণ কৰি দিছে। সেয়েহে কোনো লোকেই যাতে পানীৰ কাষলৈ গৈ দৃশ্য উপভোগ নকৰে যেন, কাৰণ এনে এটি শুভ দিনত যাতে কোনো অভাৱনীয় ঘটনা নঘটে তাৰ প্ৰতি মহকুমা প্ৰশাসনে অহৰ্নিশে চেষ্টা কৰি আছে। সেয়েহে মহকুমা প্ৰশাসনৰ এই মহান কাৰ্যসূচীত আপুনিও সহযোগ কৰে যেন। ধন্যবাদ। বিসৰ্জনস্থলীত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনাসমূহ মানি লৈ যিদৰে শ্ৰী শ্ৰী মা মহামায়া দুৰ্গা পূজা সমিতিয়ে প্ৰতিমা বিসৰ্জন দিলে তাৰ বাবে মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সমূহ সদস্যলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে মা মহামায়া দুৰ্গা পূজা সমিতিৰ সমূহ সদস্যৰ জীৱনৰ পৰা আই মাতৃয়ে সকলো দুখ দুৰ্গতি নাশ কৰি আজীৱন সুখী কৰি ৰাখে যেন তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।